ভাবিছোঁ এইটো ৰিভিল কৰিম ঠিক আছে চ' এতিয়া আনবক্সিং চাওঁ ৰেডি ব্ৰ ৰেডি অ'কে প্ৰথমত আমি কি কৰোঁ লাহেকৈ অ'পেন কৰিম শ্ল'লি চাওঁ এতিয়া মোবাইল হয় মোবাইল চাইড কৰিব এইবোৰ আৰু চাওঁ কেছৰ ভিতৰত কি আছে কেছৰ ভিতৰত আছে এটা চাৰ্জাৰ 18 ৱাটৰ ছুপাৰ ফাষ্ট চাৰ্জাৰ আৰু এইটো হৈছে টাইপ চি কেবল অ'কে টাইপ চি গাইছ ইয়াতে হেডফোন জেক নিদিয়ে আৰু এটা বস্তু আপোনাক দেখাব পাহৰিছোঁ কভাৰ বহুত ভাল কোৱালিটিৰ হয় বহুত ধুনীয়া সুন্দৰ প্লাষ্টিক হয় চ' তথাপিও গ্লছি ফিনিছ ডিজাইন বহুত হয় বিল্ড কোৱালিটি বহুত ষ্ট্ৰং আছে আমাৰ এতিয়া আপোনাৰ এইটো মোবাইলত যোনবোৰ মেইন ফিচাৰ্ছ সেইবোৰে ক'ম আপোনালোকক তো আমি ফাৰ্ষ্টত আমি ট্ৰাই কৰোঁ আমাৰ ডিছপ্লেৰ পৰা ঠিক আছে চ' ডিছপ্লেটো এমুলেট নহয় IPS ডিছপ্লে হয় চ' ডিছপ্লে চাইজ হৈছে 6.5 ইঞ্চ ফুল HD প্লাছ ডিছপ্লে ঠিক আছে আৰু লগতে ছাইড মাউণ্টেন ফিংগাৰপ্ৰিণ্ট বহুত ফাষ্ট হয় চাওঁ দেখাই দিওঁ ৰ'ব তেনেকুৱা নৰ্মেল জাষ্ট টাচ এইটো চাওক বহুত ফাষ্ট জাষ্ট টাচ এইটো বহুত ধুনীয়া আৰু বেচিকলি মোবাইলটো গেমিঙৰ কাৰণে বনাইছে ঠিক আছে তো গেমিঙৰ কাৰণে ইয়াতে এটা সুন্দৰ নতুন প্ৰচেছৰ আহিছে সেইটো হৈছে MediaTek Dimensity 700 প্ৰচেছৰ ঠিক আছে তো ইমান ধুনীয়া মানে ইয়াতে গেমিং এক্সপিৰিয়েঞ্চ কৰিব পাৰিব আপোনালোকে আৰু এইটো মোবাইলত আপোনালোকক দেখাই দিব পাৰোঁ ইয়াতে গেমিং বুষ্টাৰ বুলি এটা এপ্লিকেশ্যন দিয়া আছে যোনটো আপুনি অন কৰিলে আপোনাৰ এইটো গেমিং স্পেচ ঠিক আছে যোনটো আপুনি এনেকুৱা যদি অন কৰে আপোনালোকে বেটাৰ এক্সপিৰিয়েঞ্চ পাব গেম খেলাত ঠিক আছে চ' আজি যদি গেম নেখেলে আপুনি নৰ্মেল কৰি ল'ব পাৰে এইটো বহুত সুন্দৰ আপুনি গেম এক্সপিৰিয়েঞ্চ কৰিব পাৰিব বহুত সুন্দৰ ঠিক আছে এতিয়া আহিম ইয়াতে আমাৰ বেটাৰী খুব সুন্দৰ ইয়াতে বেটাৰী দিছে আমাৰ 5000 mAh বেটাৰী উইথ 18 ৱাট ছুপাৰ ফাষ্ট চাৰ্জাৰ ঠিক আছে তো আপোনাৰ গোটেই দিনটো এনে চলি যাব আপুনি যদি হেভি ইউজ কৰে আৰামছে গোটেই দিনটো চলি যাব যদি আপুনি এনে নৰ্মেল ডে বাই ডে নৰ্মেলি আপুনি যদি ইউজ কৰে আৰামছে 24 ঘণ্টা আৰামছে গুচি যাব ধৰক আজি আমি ৰাতিপুৱা চাৰ্জ দি আমি গোটেই দিনটো ৰাতিটো নিদিওঁ আমি নেক্সট ডে দিলেও আমাৰ মোবাইলটো একেবাৰে চলি যাব পাৰিব ঠিক আছে তো ইয়াৰ এটা আছে কেইটামান স্পেচিয়েল ফিচাৰ আছে OTG আছে সাউণ্ড কোৱালিটি শুনিছোঁ আমাৰ কেমেৰা ভাল হয় আমি কেমেৰাত আমাৰ ট্ৰিপল স্লট কেমেৰা হয় ফাৰ্ষ্ট আমাৰ ৰিয়েৰত আহিব 48+2+2 ঠিক আছে আৰু চেলফিত আছে 16 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা বাকী কেমেৰাত মই কেমেৰা কোৱালিটি ভালে আছে গাইজ মই দেখাই দিব পাৰোঁ এখন দুখন ফটো মই ক্লিক কৰিছোঁ আপুনি চাব পাৰে কেমেৰাৰ কোৱালিটি কেনেকুৱা এক মিনিট কাহা ভাগিয়া ইয়াতে তো আপুনি চাব পাৰে আপোনাৰ কেমেৰা কোৱালিটি এইটো মোৰ কেইখনমান ফটো হয় চাব পাৰে বহুত ধুনীয়া ফটো তুলিছোঁ কেইখনমান তো মই এইখিনি কৈছোঁ মোবাইল বহুত ভাল আপোনালোকৰ একো ধৰণৰ প্ৰব্লেম নাপায় আপোনালোকে কিনিব পাৰে আপোনালোকে বিশেষ কৰি যদি আপোনালোকে গেমাৰ হয় যদি আপোনালোকে এইটো মোবাইল আপোনালোকে বেষ্ট ছাজেশ্যন হয় ঠিক আছে তো এইটো নহয় যে অকল গেমিঙৰ কাৰণে কাৰণ এইটো এটা পেকেজ স্পেচিয়েল ফিচাৰ আছে OTG আছে সাউণ্ড কোৱালিটি শুনিছোঁ বহুত ভাল আপোনালোকক সাউণ্ড কোৱালিটি শুনি দিব খোজোঁ এক মিনিট জুখিব সাউণ্ড কোৱালিটি খুবেই সুন্দৰ হয় মানে ক'ব পাৰি অ'কে 8GB ৰেমৰ সেইটো 17,000 পৰিব মই জানো এইটো মোবাইলটো ভাল হ'ব চ' গাইজ আশা কৰোঁ এইটো আপোনাৰ ৰিভিউটো ভাল পাইছে যদি ৰিভিউটো ভাল পায় আপোনালোকে লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আপোনালোকে ছাপোৰ্ট কৰিব হয়তো আপোনালোকক আগলৈ আৰু ভাল কণ্টেণ্ট দিম কাৰণ আমাৰ ইউটিউব চেনেলত আমি ডিফাৰেণ্ট টাইপ অফ ব্লগ বনাওঁ ঠিক আছে তো ডিফাৰেণ্ট টাইপ অফ ব্লগ বনাওঁ চ' আমি বিভিন্ন ধৰণৰ দিব পাৰোঁ আমি মোবাইলত দিব পাৰোঁ
বহুত কিবা কিবি আৰু চ' আই হোপ গাইজ আপোনালোকে চাই ভাল পালে ভিডিঅ'টো আগলৈ আমাক ছাপোৰ্ট কৰি থাকিব চ' থেংক ইউ গাইজ আমি নেক্সট লগ পাম আপোনালোকক নেক্সট কণ্টেণ্ট এটা লয়